নমস্কাৰ, ওয়েলকাম টু মাই কিচেন। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ৰঙালাওৰ গুটিৰ চাটনি। আহকচোন চাওঁ কেনেকৈ বনোৱা হয় এই চাটনি। কেইটামান মই শুকান মাছ লৈছোঁ, এইবোৰ মই ধুই লৈছোঁ। আৰু জলকীয়া আপোনালোকে জ্বলা হিচাপে ল'ব। সৰু সাইজৰ দুটা নহৰু বাকলি গুচাই লৈছোঁ। আৰু এয়া মান ধনিয়া লৈছোঁ, মান ধনিয়াৰ পাত। মান ধনিয়াৰ পাতকেইটা মই সৰু সৰুকৈ কাটি ল'ম। মান ধনিয়াৰ কোমলীয়া পাত হ'লে একো প্ৰব্লেম নাই, মানে পুৰঠ পাত হ'লে অলপ কাঁইটীয়া হয়। সেইকাৰণে আপোনালোকে এনেকৈ মই দেখুওৱা ধৰণে ছাইডবিলাক কাটি ল'ব, তেতিয়াহ'লে ভাল হয়, নহ'লেও হৈ যাব। এয়া মই মান ধনিয়া কাটি ৰেডি কৰি লৈছোঁ আৰু নহৰুবোৰো ৰেডি হৈ আছে। আধা পিঁয়াজ লৈছোঁ, এইটো সৰু সৰুকৈ কাটি ল'ম। পিঁয়াজ আপুনি এটাও দিব পাৰে বা আধাও দিব পাৰে, নিদিলেও হয়, কিন্তু দিলে ভাল লাগে। এয়া মই ৰঙালাওৰ গুটি লৈছোঁ, পামকিন চিডছ। এইটো শুকান নহয়, কেঁচা গুটি। আৰু ৰঙালাওৰ গুটিখিনি মই মচমচীয়াকৈ ভাজি ল'ম, লৰাই চৰাই। মোবাইলৰ কেমেৰাটো ইমান ভাল নোহোৱাৰ বাবে আজি কালাৰটো সিমান ভাল হোৱা নাই। ৰঙালাওৰ গুটিবোৰ চাওক, ৰংচোৱা হৈ পৰিছে, প্ৰায় মুচমুচীয়া হৈ আহিছে। এতিয়া মুচমুচীয়া হোৱাৰ পিছত মই এতিয়া নমাই ৰাখিম। গুটিবোৰ মুচমুচীয়া হৈছে, এতিয়া মই নমাই ৰাখিছোঁ এটা প্লেটত। সেই পেনতে মই তেল অকণমান দিছোঁ। ইয়াত মই পিঁয়াজ আৰু নহৰু দি দিছোঁ। লগতে শুকান মাছখিনিও এতিয়া দি দিম। সেইখিনি মই লৰাই চৰাই অলপ সময়ৰ কাৰণে ভাজি ল'ম। এতিয়া ইয়াত জলকীয়াখিনি আৰু অলপ পানী, 2 টেবুল স্পুনমান পানী আৰু নিমখ দি দিছোঁ। এইখিনি লৰাই চৰাই মই ঢাকনিখনেৰে ঢাকি কিছু সময়ৰ কাৰণে সিজিবলৈ ৰাখি দিম। মই এইটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। এয়া নহৰু আৰু শুকান মাছবোৰ সিজি গৈছে। এতিয়া মান ধনিয়াখিনি দি দিছোঁ। মান ধনিয়াখিনি দি অলপ সময়ৰ কাৰণে লৰাই চৰাই ল'ম। কেঁচা চাটনি ভাল পালে আপুনি কেঁচাও দিব পাৰে মান ধনিয়া। লৰাই চৰাই পানীখিনি শুকুৱাই ল'ম। ইয়াত হৈ গৈছে, এতিয়া নমাই ৰাখিম। নমাই ৰাখি কিছু সময় ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম।
এতিয়া সকলো উপকৰণ একেলগে মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম। এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰ জাৰ এটা লৈছোঁ। ইয়াত মই ৰঙালাও গুটি আৰু বাকীখিনিও দি দিম। লগতে অকণমান নিমখ আৰু মিঠাতেলো অকণমান দি দিম। এতিয়া গোটেইখিনি একেলগে পেষ্ট বনাই ল'ম। এয়া আমাৰ চাটনি ৰেডি হৈ গৈছে। বহুত টেষ্টি হয় চাটনিটো, আপোনালোকে বনাই খাই চাব পাৰে আৰু ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। নেক্সট ৰেচিপিৰ কাৰণে ধন্যবাদ।